গাইছ কিবা এটা খাই লওঁ বৰ গৰম তাৰমানে সেইকাৰণে ঠাণ্ডা এটা ল'লোঁ তাৰপিছত মানে তেলটো ভৰাই লওঁ লৈ পেলাই মানে যাম আৰু যাব লাগিব আৰু বহুত জেগা যাব পাইছোঁ অলৰেডি আমি মানে দিছপুৰত সোমাইছোঁহে বৰ্তমান তো দিছপুৰত সোমাই মানে আপুনি আমাক মানে দেখাই দি আছোঁ ক'ত আছোঁ তো হাই হেল্ল' অ'কে গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু ৰন ভ্লগ তো বৰ্তমান গুড মৰ্ণিং হৈ থকা নাই বৰ্তমান প্ৰায় 4:30 বাজিল তো মানে আজি ভ্লগটো কি হ'ব আমি নিজে গম নাপাওঁ কিন্তু আপোনালোকে নিশ্চয় গম পাইছে কাৰণ টাইটেলৰ থাম্বনেইল চাইছে নিশ্চয় সেই টাইটেলৰ থাম্বনেইল চাই বাকী বৰ্তমান ডিচাইড কৰাই নাই আমি ক'ত যাম কি কৰিম মানে ঘৰত মানে ভাটিবিলাই ভাত চাত খাই টোপনি মাৰি আছিলোঁ টোপনি মাৰি আহি কিনে মোবাইলটো হাতত লৈছোঁ কি হ'ব ক'ত কি কৰিম মানে আকৌ নাজানো তথাপিও চাওঁ কি কৰিব পাৰোঁ আপোনালোকক কি দেখাব পাৰোঁ ভিডিঅ'টো কণ্টিনিউ কৰি চাব বাকী কাবাৰ তাকে যাব লগা আছে যদি যাই লওঁ আমি তো গৈ পেলাই দেখাই আছোঁ আপোনালোকক চ' বাকী গাইছ হেলমেট লৈ ৰেডি আপোনালোকে দেখিছে বাকী আমি ৰাইড যাব ৰেডি সম্পূৰ্ণ তো বেগ চেগ কান্ধত লৈছোঁ খোৱা বস্তু লৈছোঁ ইয়াতে তো আপোনালোকে এতিয়া ভাবিব পাৰে যে ড্ৰেছ পটকৈ বদলি গ'ল তো মানে ড্ৰেছটো মানে অলপমান সেই হৈ গ'ল তেতিয়া স্পৰ্টিং পিন্ধিছিলোঁ এতিয়া চাপ লৈ হ'লোঁ ফাইনেলি যাব ৰেডি সম্পূৰ্ণ গাড়ীত উঠাই দেখাইছোঁ আপোনালোকক ভিডিঅ'টো কণ্টিনিউ কৰি চাব আজি ধুনীয়া ৰাইড যাম ৰাইডে দেখাম আজি আপোনালোকক ধুনীয়া লাগিব ভিডিঅ'টো মানে মষ্ট ইণ্টাৰেষ্টিং হ'ব স্কিপ কৰি নাচাব আপোনালোকে তো বাকী গাইজ আশীৰ্বাদ কৰিব যাতে ভালে যাব পাৰে আৰু ভালে আহিব পাৰোঁ তো থেংক ইউ ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক এইবিলাক যাবা দেখাইছোঁ আপোনালোকক চ' গাইজ গাড়ী চাড়ী ঠিক কৰি ল'লোঁ ইয়াতে আইদেপাৰা চকতে গাড়ী চাড়ী ঠিক কৰি লৈ মানে ৰাস্তাত কিবা অসুবিধা হ'ব পাৰে না ডাঙৰ কথা নহয় তো পাম্প চাম্প চেক কৰি ল'লোঁ মানে ৰাইড যাব লাগে এইখিনি কৰিবই লাগে মই কৰি ল'লোঁ তো নিয়ম তো আমি নিয়ম মানি হ'লে এইটো নিয়ম মানে আমি এইখিনি কৰি ল'লোঁ তো যাওঁ ব'লত গাড়ী বাকী গাড়ী ইমানখিনি সময় কৰিব আহিছোঁ যে ৰাইডত যাম কিন্তু ফাইনেলি ৰাইডৰ কাৰণে ওলাই আহিলোঁ তো বৰ্তমান ৰাইডত ক'ত যায় সম্পূৰ্ণ আপোনালোকক গোটেইখিনি দেখাই থাকিম তো আপোনালোকক ভিডিঅ'টো কণ্টিনিউ কৰি নাচালে বা কণ্টিনিউ কৰি স্কিপ কৰি চাই থাকে একদমেই বুজি নাপাব আপোনালোকে মানে ক'ত যাই আছোঁ কি কৰিব যাই আছোঁ ৰাইডত কেনেকুৱা লাগে আমাৰ আজি প্ৰথম মানে এক্সপিৰিয়েঞ্চটো আগতে আহি মানে এক্সপিৰিয়েঞ্চ নাই ৰাইডত যোৱা আমি আগত ৰাইডত যাই পাওঁ নাই যোৱা কিবা ভিডিঅ' কৰিছোঁ ৰাইডত যাম তো আজি মানে ওলাই আহিলোঁ দৌৰা সময় সুবিধা দিলি গ'ল ফাইনেলি ওলাই আহিলে মানে এতিয়া ক'ত যাব পাৰোঁ ৰাইডত কিমান কিলোমিটাৰ যাব পাৰোঁ চাম বৰ্তমান ঠাই ডিচাইড কৰাই নাই ক'ত ৰাইডত যাম সিদ্ধান্ত লোৱাই নাই চাই থাকি যি পাওঁ বাকী ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব একো নাই কাৰণ ৰাইডত যদি ভিডিঅ'টো দীঘলীয়া হ'বই ভিডিঅ' ছুটি কথা যদি ৰাইডত যোৱাৰ পিছত সকলোৰে ৰাইডত যোৱাৰ পিছত ভিডিঅ'টো দীঘলীয়া হয় বাকী ৰাইডত মানে ঠাইবোৰ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাই ৰাখিব কাৰণ আপোনালোকে এটা কমেণ্ট কৰা মানুহ বহুত ভাল লাগি থাকে অকণমান আপোনালোকে দেখাই দিওঁ চাওক মানে জেগা দেখে আনতে আগ্ৰাচুৰি মানে পালোৱে তো আগ্ৰাচুৰি বৰ্তমান আপোনালোকক বিশ্বাস নকৰিব পাৰে আগ্ৰাচুৰি দি পাইছোঁ তো আগ্ৰাচুৰি মন্দিৰটো আপোনালোকক দেখাই দিওঁ এইটো চাওক গাইছ আগ্ৰাচুৰি মন্দিৰটো যদি মানে কোনোবা আছে তেতিয়াহ'লে নিশ্চয় দেখিছে আগ্ৰাচুৰি মন্দিৰটো কেনেকুৱা বা আমি ক'ত আছোঁ তেওঁ বিশ্বাসো কৰি লৈছে আগ্ৰাচুৰি বৰ্তমান আৰু এটা আগ্ৰাচুৰি মানে দেখি যাওঁ এই পাৰ্কখন চাই লওক গাইছ তো গাইছ দুটা বস্তু দেখা দিছোঁ আগ্ৰাচুৰি পাৰ্ক বাকী জেগাও ডিচাইড হৈ গৈছে আমি যাম ন দিছপুৰ যাম তো জেগা ডিচাইড কৰি ল'লোঁ মানে ৰখি গ'লে সেইখিনি আপোনালোকক নেদেখালোঁ বাৰু জেগা ডিচাইড কৰাখিনি তো দিছপুৰ যাম দিছপুৰখন মানে দেখাব চেষ্টা কৰিম আপোনালোকক যিমানখিনি পাৰোঁ মানে হা দিছপুৰৰ পৰা ফেঞ্চিত অকণমান বজাৰ কৰিব লগা আছে বজাৰখিনি কৰি পেলাই বজাৰখিনি কৰাও দেখাম আপোনালোকক দিছপুৰত আমি কিবা দেখাব পাৰোঁ না নোৱাৰোঁ সেইখিনি গাইজ ৰিক্স ল'লা কাৰণ দিছপুৰ অসমৰ ৰাজধানী বা দেখাব লাগিব পাৰে একো ডাঙৰ কথা নহয় তো সেইকাৰণে আমি সেইখিনি ৰিক্স নলওঁ যদি দেখাব নাযায় আমি আপোনালোকক কেনেকৈ দেখাম তো সেইবাবে মানে তথাপিও আছোঁ আপোনালোকৰ আশীৰ্বাদ পায় আপোনালোকৰ মৰমখিনি পায় তো যিমানখিনি মৰম দিলে পায় আমি তাতে সন্তুষ্ট আৰু আপোনালোকে আগন্তুক এনেকুৱা মৰম দি যাওক আমি নিশ্চয় আৰু ধুনীয়া ভিডিঅ' দি যাবলৈ মানে চেষ্টা কৰিম ভিডিঅ'বোৰ কেনেকুৱা আছে গম নাপাওঁ যোৱা ভিডিঅ'বোৰত সকলোৱে কমেণ্ট কৰি আছে যে ৰাইড লাগে সেইকাৰণে আজি মানে ফাইনেলি ৰাইডৰ কাৰণে ওলাই আহি পেলাই পোহৰ যাব পাৰোঁ ঘৰতে পোৱা নাছিলোঁ আগতে আপোনালোকক ভিডিঅ'টো পোহৰ যাব পাৰিম এতিয়া আৰু ৰখি পেলাই ডিচাইড কৰি ল'লোঁ যে মানে যাম বুলি ভিডিঅ' মানে যাম বুলি যাওঁ কি দেখাব পাৰোঁ আপোনালোকক চাওক আগ্ৰাচুৰি পাহাৰ চ' গাইছ এতিয়া এখন কি আছে নেশ্যনেল ল' কলেজ আছে ল' কলেজখন আমি আপোনালোকক বাহিৰৰ পৰাই দেখাই দিবলৈ চেষ্টা কৰিম যদি পাৰোঁ মানে দেখাব পাৰিব লাগে যদি আপোনালোকে মানে বাকী গাইছ এই বতাহত মানে ভইচটো কেনেকুৱা আছে গম নাপাওঁ গাইছ আপোনালোকে ভইচটো চাগে অলপমান বতাহত ভইচটো কাৰণ গাড়ীত যাই আছে বুজি উঠে বতাহত ভইচটো উঠে ল' কলেজখন কোন আছিলে কলাৰ আগত ল' কলেজখন আছে ল' কলেজখন মোৰ ভালকৈ চিনি নাপাওঁ মানুহজনে চিনি পায় তো কি মানে কলা দেখাই দি ল' কলেজখন একবাৰ তো গোটেই ল' কলেজখন আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম
এইগিলা মানে বাউণ্ডাৰী এইগিলাই বাউণ্ডাৰী দেখাই দিছোঁ এখানে নেকি ল কলেজ ন এখানে ল কলেজ গাইছ মানে ল কলেজখন দেখাই দিলোঁ আপোনালোকক তো এতিয়া মানে চাইছোঁ আৰু কি কৰিব পাৰোঁ মাজ ৰাস্তাতে কি হয় গম নাপাওঁ তো আপোনালোকে ভিডিঅ'বোৰ এনেকৈ চাই থাকিলে ভাল লাগে দিয়কচোন আমাৰো কাৰণ আপোনালোকৰ বাবে ভিডিঅ' বনাই চাব অলপমান আপোনালোকৰ ভিডিঅ'বোৰ আপোনালোকৰ যদি নাচায় ভিডিঅ'বোৰ শুনি চাব পিছপকত বহুত যাম চিনি আপোনালোকে যাম ঠাইবোৰ ধুনীয়া কিন্তু ভাল লাগে ভাল লাগিছে এনেকুৱা ঠাই আমাক লাগে এনেকুৱা ঠাই আপোনালোকে চাব লাগিব তলত ডেছক্ৰিপশ্যনত মানে এই গাঁৱৰ লোকেশ্যন থাকিব গাঁৱৰ লোকেশ্যন থাকিব ডেছক্ৰিপশ্যনত তাতে ক্লিক কৰি আপোনালোকে চাব পাৰিব বাকী আপোনালোকৰ ঠাইবোৰো ধুনীয়া আছে মই ঠাইবোৰ দেখাই দিছে দেখোন আপোনালোকক সেইবোৰ দেখাই দিয়াৰ আগতে মানে গাড়ীত তেল চেল ভৰিলেও মানে কোনোবা আছেনে নাই ভাই কোনো নাই ৰ বৰ্তমান গাইছ খালী বৰ্তমান বাই কচোন তেল চেল ভৰাই লৈ পেলাই মানে আপোনালোকক আমি গোটেইখিনি দেখাই আছোঁ তো তেল ভৰাবই লাগিব কাৰণ তেল নভৰালে গাড়ী এখন ক'ত যাব তো মোৰ মাজ ৰাস্তাতে যদি ৰৈ যাব লগা হয় প্ৰব্লেমে হৈ যাব তো তেল দি পাওঁতে তেল ভৰাই লওক তো একো নাই গাইছ অলপমান প্ৰব্লেম হৈ গ'ল তাতে মানে লাইন নাই কাৰণে মানে তেল ভৰাব পৰা নাই বাকী তেল আনিব গেছি একো নাই আমি বেলেগত ভৰাই ল'ম তেলটো একো কথা নাই কাৰণ নহ'বও পাৰে মানুহৰ বিপদ থাকে তো আজি আমাৰ ইয়াতে মানে এনেকুৱা হৈ গ'ল তো একো নাই আৰু বেলেগত ভৰাই লৈ পেলাই আপোনালোকক মানে দেখাই আছোঁ গোটেইখিনি বেলেগত আগত তেল ডিপ এটা আছে আৰু সেই তেল ডিপটোত ভৰাই লৈ পেলাই আপোনালোকক গোটেইখিনি মানে ধুনীয়াকৈ দেখা পাইছে আজি মানে এইটো ভিডিঅ' হ'ব আৰু পুৰা ঠাই তো আপোনালোকে চাই থাকক কণ্টিনিউ কৰি চাই থাকক মানে কি গাইজ এতিয়াও যদি লাইকটো কৰা নাই তো লাইকটো কৰি দিব অকণমান দেৰিকৈ কমেণ্টটো কৰিব কমেণ্টটো কৰি দিব তো এনেকৈ চলি আছোঁ আপোনালোকৰ চলি থাকক আমিও চলি আছোঁ বাকী গাইজ কোনোবা যদি আগতে ৰাইড আছে তেওঁলোকে কমেণ্ট কৰি জনাবচোন ৰাইড কেনেকুৱা লাগে বা আমাৰ বৰ্তমান গমেই পোৱা নাই কেনেকুৱা লাগিব তো আপোনালোকে দেখাইছোঁ আগত তেল ডিপটো শিকাই লওক সবাই গাইজ মানে বাকী পাইছিলে আমি এতিয়া বৰ্তমান আনিকিয়াত আছোঁ বৰ্তমান তেল ডিপ পাৱাই নাই এতিয়াও তেল ডিপটো পাওঁ নে নাপাওঁ তাৰো ঠিক নাই যদি পাওঁ মানে তেলটো ভৰাই ল'লোঁ যদি নাপাওঁ নাই তো নাপলি মানে খুলা তেল হ'লেও ভৰাব লাগিব বৰ্তমান মানে যাইছোঁ আৰু তো গাইজ যাই থকাৰ মাজতে মানে হেলমেটটো মাৰি ল'ব লগাত পৰি গ'ল মানে কাৰণ মানে পুলিচ থাকে হেলমেটটোৰ কাৰণে অসুবিধা হৈ যাব পাৰে নে গাইজ তো সেইকাৰণে হেলমেটটো মাৰিলোঁ তো গাইজ কমেণ্ট কৰিব নালাগে জানো মোক এনেও গৰিলা বান্দাৰ যদি দেখছি ময়ো গম পাওঁ মোক যদি গৰিলা বান্দাৰ হয় হেলমেটটো মাৰাৰ পিছত তো জানো এইটো গাইজ কমেণ্ট কৰিব নালাগে কাৰণ কথা এটা আছে নে এবাৰ গৰিলা বান্দাৰ নহয় হনুমান বান্দাৰ যেন দেখিও মাৰিবই লাগিব এইটো হেলমেটটো প্ৰয়োজন যদি আপোনালোকে এতিয়া বৰ্তমান গাড়ীখন দেখা অৱস্থাত হেলমেটটো মাৰি লোৱা নাই তো মাৰি লওক বাকী গাইজ কিবা এটা খাবি তাতে নাখাওঁ আগত কিবা এটা খাই লৈ পেলাই মানে আকৌ দাৰ্জিলিং যিমানখিনি পাৰোঁ তো বিস্কুটটো জাগা দিছেই ৰচি দি এতিয়া বিস্কুটটো জানেই আমি তো গাইজ দেখাইছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো চ' গাইজ কিবা এটা খাই লওঁ বৰ গৰম তাৰমানে সেইকাৰণে ঠাণ্ডা এটা ল'লোঁ তো ঠাণ্ডাটো খাই লৈ পেলাই মানে আমি আকৌ যাব চেষ্টা কৰিম তো কাৰণ যামেইতো তথাপি ঠাণ্ডা এটা খাই ল'লোঁ আৰু খাই লৈ মানে মস্ত গৰম দিছে গাইজ মানে সূৰ্যটো আহিছে বা কোৱা আছে সূৰ্যটো বা তাকো গম নাপাওঁ তথাপিও যি দেখাব পাৰোঁ আপোনালোকক যি দেখালোঁ বা আগতে কি দেখাই থৈ হ'লোঁ বা আগত কি দেখাব পাৰোঁ গম নাপাওঁ তো ঠাণ্ডাটো খাই লৈ পেলাই যাইছোঁ আপোনালোকে চাই খাই মেলি ঠাণ্ডা খাওঁ কমপ্লিট হৈ গ'ল গোটেইখিনি খাই বৈ লৈ পেলাই আৰু মানে যাওঁ আৰম্ভ কৰিছিলোঁ তো বৰ্তমান পালোঁ আমি শৰাইঘাট গ'লত পাম ইয়াত বৰ্তমান পোৱা নাই পাম আৰু তো কাষত আহি শৰাইঘাটৰ তো শৰাইঘাটখন আপোনালোকক দেখাই দিম যোনে শৰাইঘাট দেখা নাই পিছে তেওঁলোকে নিশ্চয় দেখুৱাই যে শৰাইঘাটখন সম্পূৰ্ণ ভালকৈ দেখুৱাই শৰাইঘাট শৰাইঘাট এইটো ৰেল লাইন য'ত নেকি শৰাইঘাটৰ কাষেদি আছে ৰেল লাইনটো তো এইটো ৰেল লাইনটো বাকী শৰাইঘাট মানে আৰু ৰেল লাইনটো দেখাই দিলোঁ আপোনালোকক তো ব্ৰিজৰ মানে শৰাইঘাট চলাব কলেজ লাইন ৰেল লাইনটো তো এনেকৈ মানে আছে আৰু ব্ৰিজৰ ওপৰত মানে এৰা দিয়াই নাই আমি শৰাইঘাটৰ ওপৰত দলঙৰ পৰাই মানে এৰা দিয়াই নাই কাৰণ মস্ত যাম ইমান গৰমত মৰি আহে জামত তেতিয়া ইমান ৰ'দো বাকী জামটো মৰি আহে আৰু 50খানমান এম্বুলেঞ্চে আহিলে আজি 50খানমান এম্বুলেঞ্চ আৰু জাম কম গাড়ীত এইবিলাক কথা ভাবছোঁ আমি যাইছোঁ
অসমৰ এৰা দিয়াই নাই এখন এতিয়া ধেমালি নহয় অলপমান দামটো কমছি পাব দামটো পাই guys finally Jalukbari পাই গ'লো Jalukbari তোমাৰ পৰিলে মানে 20 মিনিট গোটেইখিনি পাৰ হৈ আহিলে মানে Jalukbari পাই গৈছো আমি Jalukbari হ'ল আমাৰ গোটেইখিনি দেখা স্পষ্ট দেখি আপোনালোকৰ গোটেইখিনি গম পাইছে কিন্তু Jalukbari থাকিলে আৰু সকলো আছে কিন্তু Jalukbari আগতে Jalukbari লেখা মানুহ নাই প্ৰায় মানে Jalukbari 2 কিলোমিটাৰ মান হ'ব কিলোমিটাৰ মান হ'ব মানে প্ৰায় 20 কিলোমিটাৰ মান হ'ব আৰু প্ৰায় 20 কিলোমিটাৰ আমাৰ হাজোৰ পাই Jalukbari লৈকে 41 কিলোমিটাৰ এপ্ৰা আৰু 20 কিলোমিটাৰ প্ৰায় 60-70 কিলোমিটাৰৰ ভিতৰত এইটো ৰাইড হ'ব আমাৰ আজি 60-70 কিলোমিটাৰ মানৰ ভিতৰতে ৰাইডটো হৈ যোৱাৰ পিছত মানে এইবিলাক ক'ত যাব পাৰোঁ তাকো চাম বাকী বৰ্তমান Jalukbari গোটেইখিনি পাৰ হৈ আহি গ'লে মানে এইবিলাক এখন লাইন দুটা আছে হেৰি যাম না ভিতৰত যাম বাইকি হাৱেদি যাম মেইন হাৱেদি গোটেইখিনি দেখাই যাই থাকিম আপোনালোকক হাৱেদি গ'লে মানে হাৱেদি ধুনীয়া ঠাই দেখা পাব আপোনালোকে বাকী আমাৰ আগত UI365 লং ৰেমনি সেই মানে চেনেলটো অলপ আগত পায় সেইটোও আছে যদি দেখাব পাৰোঁ আপোনালোকক তেতিয়াহ'লে সেইটো আপোনালোকক দেখাই দিম বাকী মানে লাইভটো আৰু ধুনীয়াকৈ এতিয়াও ভৰাব নাপালোৱে আগত যদি ক'ৰবাত পাওঁ চাওঁ তাতে ভৰাব সেই আৰু আপোনালোকে দেখিছে নিশ্চয় সেয়া আৰু মানে ব্রিজ পাইছোঁ গাইজ ক'ত পায় এখন ব্ৰিজ মানে জেগাখিনি নামো নাজানো জেগাখিনিৰ নাম কি বৰাগাঁও বহুত ডাঙৰ ব্ৰিজ গাইজ চাওকচোন আপোনালোকে গোটেইখিনি মানে কি ডাঙৰ ব্ৰিজ মানে বিজেপি চৰকাৰে এইটো ভাল কাম কৰিছে কিন্তু দেই গাইজ এইটো বুলি নহয় বিজেপি চৰকাৰে ভাল কাম কৰিছে গৈ এখন গৈ ধুমুমা এটা অন্তত এটা ভাল হ'ব মানে কোনো যে সেইটো হ'ব নাম লৈ ৰাস্তাত নামটো পাই মানে গোটেই প্লাষ্টিক কৰিব মানে ভাল লাগে আছে বনালি মইনা গাইছ এতিয়া বৰ্তমান যাম হৈ আছে কিন্তু পিছকলৈকে হয়তো আৰু 1 কথামান নাকো বনাওঁতে সেইখিনি টাইমত কৰিম যাম নহয় যাব কিয় যাম মই অকণমান আপোনালোকক দেখাই দিছিলোঁ মানে তেলডিপটো আগতে বহুত আগত দেখাইছিলোঁ তেলডিপ পাৱাই নাছিলোঁ তাৰপিছত ইয়াতে এটা পালোঁ এই কাষত এটা পালোঁ তেল ভৰাই লওঁ লৈ পেলাই আৰু যাম কি যাব পাৰোঁ কি দেখাব পাৰোঁ বাকী তেলটো ভৰাই লৈ আছোঁ দেখাই আছোঁ আপোনালোকক তেলটো ভৰোৱা চাই থাকক তাৰপিছত মানে তেলটো ভৰাই লওঁ লৈ পেলাই মানে যাম আৰু যাব লাগিব আৰু বহুত জেগা যাব আছে গাইজ তো মানে তেলটো ভৰাই লওঁ তো তেল শেষ হ'লে আৰু আধা ৰাস্তাত যদি আৰু তেলডিপ নাথাকা জেগাত তেলটো শেষ হ'লে তেতিয়া বৰ মানে সেই হৈ যাব আৰু টেনশ্যন হৈ যাব তেলডিপটো নাপালে তেতিয়া তেলডিপ আছে পাছোৱে এইটো তেলডিপ তো আপোনালোকক দেখাই দিছোঁ তেলডিপটো পাছোৱে তেলডিপটো পোৱাৰ পিছত মানে তেলটো পাওঁতে ভৰাই লৈ যাওঁ কিমান ভৰাব পাৰোঁ নাচটো আপোনালোকক দেখাইছোঁ কিমান ভৰাব পাৰোঁ কেইটকাৰ মাৰোঁ বা কিমানখিনি কৰোঁ বাকী যাই আছোঁ গাইজ চাই থাকক তেল ভৰা মানে ক্লিয়াৰ হৈ গ'ল তো বাকী তেলত লিটাৰটো অলপ কমিয়া নেকি ইয়াৰ অলপ কমিয়া লাগে গাইজ তো মানে তেল ভৰা ক্লিয়াৰ হৈ যায় আৰু বহুত জেগা যাবা চাওঁ এই গাঁওখিনি মানে দেখাই দিছোঁ আপোনালোকক বাকী গাইজ মস্ত ৰ'দ দিছে আৰু কথা চোৱা বেছি নকাওঁ ডাইৰেক্ট দিছপুৰৰ পৰা মানে খেলিব যাওঁ লগ পাইছোঁ আপোনালোকে ৱেইট কৰক গাইজ বাকী দোৱা সকলে বা প্ৰাৰ্থনা কৰিব যিসকলে ভিডিঅ'টো চাই আছে যদি আমাৰ মানে ৰাইডটো ভাল হয় বাকী আপোনাৰ ভৱিষ্যতে আহে ভিডিঅ'টো আমাৰ বাকী ভিডিঅ'টো সদায় আপলোড কৰি আছোঁ আপোনালোকে চাই আছে ভাল লাগছে তো গাইজ কিনে মজা আহিলোঁ কিবা আছে নেকি অলপমান ৰখি দিলোঁ কাৰণ ভাগাৰো লাগছি তো সোমাইছোৱে অলৰেডি আমি মানে দিছপুৰত সোমাইছোৱে বৰ্তমান তো দিছপুৰত সোমাই মানে আপুনি আমাক মানে দেখাই দি আছোঁ ক'ত আছোঁ বৰ্তমান এইটো ৰাজধানী মছজিদ তো দোস্ত ৰাজধানী মছজিদ তো দিছপুৰত সোমাইছোঁ সেই টাৰ্ণিংটো মানে পাৰ হৈ গ'লি সেমকে মানে মেইন গেট পাম না দিছপুৰত ৰাজগেট দিছপুৰত আহিলোঁগৈ ৰাইড কৰিবি আৰু ৰাইড
ৰাইড কৰি আছোঁ আৰু কি কামো আছে ন অলপ কাম আছে তাৰপিছত এনেকৈ হেৰি কৈ যাব লাগিব ফেঞ্চিত দেখি ফেঞ্চিৰ ফালেদি ওলাই যায় মানে আমি এনেকৈ গোটেইখিনি আপোনালোকক দেখাই আছোঁ বৰ্তমান ৰাজধানী মছজিদটো পাইছোঁ অলপমান যাই পেলাই দিছপুৰ মানে মেইন আমি ৰখে আছোঁ যি কাৰণে আছোঁ বা ৰাইডৰ কাৰণে আছোঁ জনতা ভৱন পাম জনতা ভৱনটো দেখাই দি আছোঁ বাকী দে DC অফিচ বাহিৰৰ পৰা কি দেখাব পাৰিলোঁ গম নাপাওঁ তো তথাপিও যিখিনি দেখালোঁ সেইখিনি আৰু দেখা ভালকৈ মানে দেখা পাই নাথাকে সেইকাৰণে মানে ভালকৈ দেখা পাই নলোঁ আমি তো দেখাম বুলি বহুত আশা আছিল কাৰণ ৰাইডটোৱে আছে আমাৰ DC অফিচত লাগি ৰাইডত অলপমান সেনেকৈ হ'ল ৰাইডটো একো নাই বাৰু এতিয়া বৰ্তমান পল্টন বজাৰ যাই আছোঁ পল্টন বজাৰৰ পৰা মানে অলপ বজাৰ কৰিব লগা আছোঁ কৈছোঁ আপোনালোকক আগতে DC অফিচত যাম বুলি আমি গৈ DC অফিচৰ পৰা পল্টন বজাৰৰ পৰা মানে ফেঞ্চি বজাৰ ঘূৰি আজি মানে যাম আৰু ৰাইডটো পালোঁ সেনেকুৱা হ'ল বাহিৰৰ পৰা যি DC অফিচটো দেখালোঁ সেনেকুৱাই আৰু কম দেখাবলৈ চেষ্টা কৰিম মানে বস্তু গৰমত মানে হোৱা নাপায় যাওঁ মানুহ তেওঁলে কৰিছে ইমান গৰম নিদিওঁ তাতে ইমান জামত আৰু গৰমত কিন্তু আৰু ক'ব নালাগে কিমান গৰম তাতে আৰু বস্তু ৰ'দ তাতে গৰমত নকচিনা আৰু কিবা লাগিছে মন চন তথাপিও যাইছোঁ ৰাইডে হ'ব বাকী এতিয়াও যদি কোনোবা কমেণ্ট কৰা মানে এতিয়া কমেণ্ট কৰি এটা কৰি দিয়ক বাকীখিনি চাই কেনেকুৱা লাগিল আৰু আগত বেছি ধুনীয়া বজাই আছে কিন্তু ফেঞ্চিৰ কথাখিনি গোটাইখিনি দেখাই আছোঁ আপোনালোকে চাই থাকক ডাইৰেক্ট ফেঞ্চিত আৰম্ভ কৰিম এবাৰ ভিডিঅ'টো বিশাল শুনি আছোঁ বা মোটামুটি 1.5 ঘণ্টামান জামত পৰি উঠি মানে এতিয়া বৰ্তমান জামতে আছোঁ কিন্তু বিশালৰ লাইনত সোমাইছোঁ বিশালৰ লোকেশ্যনটো মই আপোনালোকক যাওঁ পল্টন বজাৰৰ পৰা ৰাইট চাইডে ন ৰাইট চাইডে এটা মানে হেৰি আছে ট্ৰেফিক আছে সেই ট্ৰেফিকটোৰ পৰা প্ৰায় 2 কিলোমিটাৰমান কিন্তু আহি আপোনালোকে বিশাল দেখি যাব চ' গাইজ ফাইনেলি আহি পালোঁ আমি মানে বিশালৰ ভিতৰত সোমাই গৈছোঁ মানুহ দেখা দিব নাযায় কাৰণ মানুহটো দেখা দিলে মানে অলপমান প্ৰব্লেম হয় সেইকাৰণে মানে মানুহটো দেখা দিব নাযায় এনেকুৱা এটা তলত মানে প্ৰথমতে কাপোৰে পায় তলত যিহেতু কাপোৰ পায় মানে ওপৰৰ তলত এইখিনি মই যাব চেষ্টা কৰিম কিন্তু এইবোৰ ধুনীয়া স্পৰ্টিং আপোনালোকে চাব পাৰে বা নিজে ল'ব পাৰে তো তলত পে'মেণ্টটো বাৰু তলত কটা হয় তলতে বাকী এইবোৰ স্পৰ্টিং ইফালে স্পৰ্টিংবোৰ আছে সিফালে লং পেণ্টবোৰ আছে তো ধুনীয়া মানে বিশাল প্ৰথমবাৰ ব্যৱহাৰ দেখিছোঁ কিন্তু বহুত ধুনীয়া বিশালখন সঁচাকৈ কৈছোঁ গাইজ বহুত ধুনীয়া মানে কিমান ধুনীয়া ক'ব নোৱাৰি বিশালখন তো মানে এইবিলাক কাপোৰ চাপোৰ জাপি আছে সকলোৱে তো মানে দামবোৰ ৰেটবোৰ লিখাই থাকে একো নাই বাৰু সকলোৱে নিজে চাই পাৰে এইবোৰ জোতা মই দেখাই দিছোঁ আপোনালোকক জোতাবোৰ তো মানে গাইজ মানুহটো দেখাই দিব নোৱাৰোঁ অকণমান সেইবাবে প্ৰব্লেম হৈছে এইবোৰ জোতা চেণ্ডেল যি লাগে আৰু ইয়াতে তো মই ঘৰৰ পৰা দেখাই গৈছোঁ এইবোৰ জোতা চাওক আপোনালোকে ক'লা জোতা তো আপোনালোকে ধুনীয়া জোতা আৰু গাইজ আপোনালোক দেখাব পাৰোঁ মই কিন্তু মানুহটো দেখাই দিব নোৱাৰোঁ যে সেইবাবে অলপমান বেয়া নাপাব গাইজ মানুহটো দেখাই দিব পৰা নাই আপোনালোকক তো আপোনালোকে বেয়া নাপাব বাকী ৰাইডটো আজি অলপমান সেমেকা হৈছে নেকি অলপমান সেমেকা হোৱা যেন পাইছোঁ মই তথাপিও বাট নাজানো কিন্তু কেনেকুৱা হৈছে ৰাইডটো তো বাকী দে আৰু গাইজ নে কি কয় বাকী গাইজ কি দেখাব পাৰিলোঁ বা কি ল'লোঁ গম নাপাওঁ তথাপিও আৰু আহি মানে ৰাইডটো কমপ্লিট কৰিলোঁ আজি প্ৰায় আমাৰ ৰাইডটো 7 ঘণ্টামান গ'ল না 7 ঘণ্টামান গেছি ৰাইডটোত নতুন লাগে যাই আছোঁ দেখাই জয়া অসম তো বাকী গাইজ ভিডিঅ'টো শেষৰ ফালে হ'লেও লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সকলো কৰি